আজি আমাৰ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টম বাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ বাৰ্ষিক অধিৱেশন আৰু লগতে কেন্দ্ৰীয় বাঁহ গোহাঁইৰ আজি উদযাপন কৰা হৈছে। এই সভাখনত আহি মই খুবেই ভাল লাগিছে। আজি মোক দায়িত্ব দিছিলে মানে প্ৰতিনিধি দা উন্মোচন এই অনুষ্ঠানখন মই কৰি উঠিলোঁ। যিহেতু আমাৰ জাতিটোৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত জাতীয় যিখিনি সংগঠন শৰণীয়া কছাৰী যিটো ছাত্ৰ সন্থা অশেষ কষ্ট কৰি প্ৰতিটো মুহূৰ্ত প্ৰতিটো সময়তে মানে কালাৰফুললৈ মানে অধিৱেশনবিলাক কৰি আছে। আৰু তাৰপিছত নাৰী মঞ্চ সকলো সহযোগী সংগঠন হিচাপে সহযোগ কৰিছে আৰু বাঁহ গোহাঁইটো তেখেতসকলৰ জাতিটোৰ এটা উৎসৱ এইটো উদযাপন কৰা হৈছে। এই হিচাপে আমাৰ BTR চৰকাৰৰ ফালৰ পৰা ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে মানে স্বীকৃতি পাইছে। এই হিচাপে মই আহ্বান জনাইছোঁ আমাৰ শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগতে যেন আমাৰ ষ্টেট হলিডেও আমি পাব পাৰোঁ, তাৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন দাখিল কৰিব লাগে। আৰু তাৰপিছত যেতিয়া ষ্টেট হলিডে হৈ যাব তাৰপিছত আমাৰ নেশ্যনেল হলিডে হিচাপে স্বীকৃতি পোৱাৰ কাৰণে যিটো লাগিব আৰু তাৰ কাৰণে প্ৰতিটো মুহূৰ্ত প্ৰতিটো সময়তে জাতিৰ যিখিনি সমস্যা সেই সমস্যাৰ ক্ষেত্ৰত যেন আমি আগুৱাই যাব পাৰোঁ, মানে ৰাজনীতি হওক বা অৰাজনীতি হওক প্ৰতিটো মুহূৰ্তত সহযোগী দল হিচাপে আৰু সাহিত্য সভাও যিহেতু ভাষাৰ ক্ষেত্ৰত তেখেতসকলে যিহেতু মানে লাগি আছে, এই ভাষাটো মানে অসমৰ এটা স্বীকৃতি ভাষা হিচাপে পাব লাগে। যেনেকৈ অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে আমি শৰণীয়া হিচাপে জাতিটোৰ জীয়াই থকাৰ ক্ষেত্ৰত যিখিনি আমাৰ অধিকাৰ সাংবিধানিক যিটো অধিকাৰ সেইখিনি যে আমি সাব্যস্ত কৰিব পাৰোঁ, মই ইয়াৰ ক্ষেত্ৰত ময়ো সন্মত আৰু প্ৰতিটো মুহূৰ্তত যিখিনি সহায় আৰু সহযোগিতা কৰিব লাগে মই সেইখিনি কথা দি মোৰ বক্তব্য সামৰিছোঁ।